নমস্কাৰ বন্ধুসকল, আমি ষ্টাৰ গেছটো ঢালিলোঁ। আজি ষ্টাৰ গেছৰ ওপৰত আমি যিখিনি কাম হ'ব সেইটো কৰিব লৈছোঁ। আজি বহুত ৰ'দো দিছে, দুপৰীয়াত ভিডিঅ'টো বনাইছোঁ কেলৈ ৰাতিপুৱা আহি বহুত কাম আছিলে, অলপ দেখুৱাই দিছোঁ। এইটো আমাৰ জালাল দা। ঐ জালাল দা, কি বনাইছে আপুনি? এইটো মই এতিয়া চিৰিৰ ওপৰত যিটো খুঁটা ঢালিব লাগে, এই খুঁটাকেইটা যোগান কৰি আছোঁ। মই তলত গৈ বাঁহ কাটি উলিয়াই দিলোঁ, অলপ দেখুৱাই দিছোঁ। আমি আজি আগবেলা কি কাম কৰিলোঁ। এয়া আমাৰ জালাল দাক দিয়া হৈছে এইটো টলি ফিটিং কৰিবলৈ। আগফালে যিটো এইটো আমাৰ টেবুলৰ ইফালে যাব, আৰু এই চিৰিটো বনাব বাকী আছে। এইটো চিৰিটো কমপ্লিট হয়, এই ভীমটো গৈ হাই ইয়াত তাত এটেচ কৰিব লাগিব। আৰু এইটো আজি টলিটো লগালোঁ ওপৰত। আমাৰ ষ্টাৰ কেছটো কমপ্লিট হৈ গ'ল। আজি দুপৰীয়া ভিডিঅ'টো আপোনালোক ইমানহে দেখুৱাব পাৰিম। ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে অলপ কমেণ্ট কৰি জনাবচোন।